নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা। আজি আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব। আজি এই ভিডিঅ'টোৰ জৰিয়তে জুবিন দাৰ ন্যায়ৰ বিষয়ে অলপমান কথা পাতিম বুলি ভাবিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যোৱাকালি এখন মিটিঙত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা টুলুঙা মন্তব্য দিয়া শুনিছোঁ। মই টুলুঙা মন্তব্য বুলি কৈছোঁ কাৰণ কথাটো শুনি একচুৱেলি যথেষ্ট হাঁহিও উঠিছে, খঙো উঠিছে আৰু মানে অলপ বিৰক্ত হৈছোঁ মানে বাক্যটো শুনি কিনে। তেখেতে এটা কথা কৈছে যে মই অৰুণোদয় আঁচনিৰ লগত চাউল, দালি, কিবা কিবি এনেকৈ দিছোঁ। গতিকে আপোনালোকে মোক এইবাৰ জিকাই দিয়ক। এইবাৰ জিকাই দিলে আপোনালোকক মই মিঠাতেলটোও ফ্ৰী কৰি দিম। তেখেতে মানে সেইটো মন্তব্য দিছে। গতিকে সেই মন্তব্যটো শুনি আচলতে যথেষ্ট খং উঠিছে। গতিকে তাৰে ওপৰত অলপমান কথা পাতিম বুলি ভাবিছোঁ। মই এই ভিডিঅ'টোৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কেইটামান কথা ক'ব বিচাৰিছোঁ। আপুনি ভালকৈ শুনিব কথাখিনি দেই। মুখ্যমন্ত্ৰী ডাঙৰীয়া, জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছৰে পৰা আপোনাৰ কথাবিলাক মানে অলপমান কিবা বেলেগ বেলেগ টাইপৰ লাগিছে, মানে যেন আপুনি মানে জুবিনদাৰ বিষয়টোৰ পৰা অলপমান ফালৰি কাটিব বিচাৰিছে, সেনেকুৱা টাইপৰ হৈছে মানে কথাটো। আপুনি মানে এতিয়া মানে এনেকুৱা লাগি আছে আপুনি মানে জুবিনদাৰ কামখিনি নকৰিলে নহয় কাৰণেহে আপুনি কৰি আছে যেন লাগিছে। মানে মনৰ পৰা আপুনি কৰিব বিচৰা নাই নিচিনা লাগি আছে। কাৰণ ইমান ডাঙৰ এটা অসমৰ সম্পদ হেৰাই গ'ল। আপুনি একশ্যন লগে লগে ল'ব লাগিছিল। 24 ঘণ্টাৰ ভিতৰতে আপুনি একশ্যন ল'ব লাগিছিল। কাৰণ আপুনিতো বেলেগ কেছবিলাকত আপুনি লগে লগে একশ্যন লোৱা দেখা পাওঁ, কিন্তু জুবিনদাৰ কেছটো আপুনি এতিয়ালৈকে একো একশ্যন কিয় ল'ব পৰা নাই? গ্ৰেপ্তাৰ কৰাৰ বাহিৰে আপুনি দেখোন একো একশ্যন ল'ব পৰাই নাই। চবকে আপুনি গ্ৰেপ্তাৰে কৰি আছে। শেখৰ গোস্বামীক গ্ৰেপ্তাৰ কৰিলে, আজি আকৌ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰিলে, সিদিনা আকৌ অমৃত প্ৰভাক গ্ৰেপ্তাৰ কৰিলে। এনেকৈ গ্ৰেপ্তাৰ যদি কৰিয়ে থাকে আমি ন্যায় কেতিয়া পাম? এইটো দেখোন ন্যায় পাওঁতে দেখোন 35 বছৰমান লাগিব। 35 বছৰত আমি জীয়াই থাকোঁ নে নাথাকোঁ তাৰেই ঠিক নাই। জুবিনদাই নিজে কৈছিলে যে আমাৰ দেশত অপৰাধীক শাস্তি দিওঁতে 35 বছৰমান লাগি যায়। এইটো দৰকাৰ নাই নহয়। এতিয়া আফগানিস্তানৰ ফালে দেখোন অপৰাধ কৰি দেখোন ডাইৰেক্ট দেখোন ৰাজহুৱাভাৱে ফাঁচি দি দিয়ে। আমাৰ অসমত সেইটো বস্তু কিয় কৰিব নোৱাৰে? তেওঁলোকে অপৰাধী যে হয় সেইটোতো 100% চিয়ৰ। আপুনি নিজেই কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। গতিকে আপুনি যিহেতু নিজেই কৈছে আপুনি একশ্যন ল'ব লাগিছিল 24 ঘণ্টাৰ ভিতৰত। ইমান আজি 15-20 দিন লগাবই নালাগে। গতিকে জুবিন অনুৰাগী হিচাপে মই একচুৱেলি কথাখিনি ভাল পোৱা নাই। মানে ন্যায় বস্তুটো আমাক লাগে। আমি জানিব লাগিব যে জুবিন গাৰ্গৰ একচুৱেলি কেনেকৈ মৃত্যু হ'ল আৰু কিহৰ কাৰণে হ'ল তাৰমানে, আৰু লগত থকা মানুহকেইটাই মানে কিয় বাধা নিদিলে। আপোনালোকে সেই কুৱেশ্যনটো কৰিব লাগিব। কাৰণ গৰিমা বৌ বহুত কষ্টত আছে, তেখেতক দেখিলেই গম পায়। আৰু আমি এতিয়াও বিশ্বাস কৰিব পৰা নাই যে জুবিন গাৰ্গ আমাৰ মাজত নাই। একচুৱেলি আমিতো তেখেতক ভগৱানৰ মানে শাৰীত থওঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক মই এটা মানে বিনম্ৰ অনুৰোধ জনাওঁ, আপুনি এটলিষ্ট জুবিনদাৰ ক্ষেত্ৰত কোনো ৰাজনীতি নকৰি আপুনি সোনকালে ন্যায় বিচাৰ কৰক, নহ'লে কিন্তু 26ত আপুনি ইয়াৰ ৰিজাল্ট পাই যাব। গতিকে এইখিনিকে ক'লোঁ। এইখিনিকে কৈ মোৰ ভিডিঅ'টো ইমানটা সামৰণি মাৰিলোঁ। থেংক ইউ।